সেটৰ বাবে আজি প্ৰশ্ন উত্তৰ প্ৰস্তুত কৰা হৈছে। আশা কৰোঁ পৰীক্ষাৰ্থীসকলে এই ভিডিঅ'টি চাই উপকৃত হ'ব। আজি প্ৰশ্ন নং 2। আৰ্হি প্ৰশ্ন এনএমএছৰ বাবে জোৱাৰ ভাটাৰ মুখ্য কাৰণ হ'ল এ. পৃথিৱীৰ ওপৰত চন্দ্ৰ সূৰ্যৰ আকৰ্ষণ, বি. পৃথিৱীৰ ওপৰত চন্দ্ৰ সূৰ্যৰ বিকৰ্ষণ, চি. পৃথিৱীৰ ওপৰত মংগল গ্ৰহৰ আকৰ্ষণ, ডি. পৃথিৱীৰ ওপৰত মংগল গ্ৰহৰ বিকৰ্ষণ। ডলফিন প্ৰাণী তলত উল্লেখ কৰা কোনটো শ্ৰেণীত পৰে? এ. প্লৱক, বি. বেন্থোজ, চি. নেক্টন, ডি. এটাও নহয়। তলত উল্লেখ কৰা কোনবিধ মাছৰ তেল ভিটামিন সমৃদ্ধ? এ. হেৰিং, বি. চাৰ্ডিন, চি. কড, ডি. টুনা। ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নম্বৰ কিমান? যিটোৰ দৈৰ্ঘ্য 2369 কিলোমিটাৰ। এ. 4 নং, বি. 5 নং, চি. 1 নং, ডি. 7 নং। ব্ৰহ্মপুত্ৰ নৈ অৰুণাচল প্ৰদেশেৰে বৈ আহোঁতে এই নদীখনৰ নাম কি হয়? এ. লোহিত, বি. মেঘনা, চি. চিয়াং, ডি. পদ্মা। পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপ মাজুলী কি নদীৰ লগত জড়িত? এ. বুঢ়াদিয়া, বি. ব্ৰহ্মপুত্ৰ, চি. বৰাক, ডি. দিখৌ। কিমান চনৰ ভূমিকম্পত ব্ৰহ্মপুত্ৰৰ তলি বাম হৈ পৰিছিল? এ. 1897 চনত, বি. 1920 চনত, চি. 1950 চনত, ডি. 1958 চনত। বৰাক নদীৰ অসম অংশত কেইটা উপনদী আছে? এ. 50টা, বি. 20টা, চি. 27টা, ডি. এটাও নহয়। মানচিত্ৰ অংকন কৰিবলৈ 3 প্ৰকাৰৰ স্কেল ব্যৱহাৰ কৰা হয়। তলত উল্লেখ কৰা কোনবিধ স্কেল ব্যৱহৃত নহয় উল্লেখ কৰা। এ. ভাষা বা উক্তিৰ স্কেল, বি. নিৰূপক ভগ্নাংশ স্কেল, চি. ৰৈখিক স্কেল, ডি. বৰ্গাকাৰ স্কেল। পৃথিৱীৰ উপৰিভাগৰ কিমান অংশ ভূমি? এ. 20%, বি. 50%, চি. 35%, ডি. 29%। প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায়? এ. মাটি পানী, বি. বতাহ খনিজ পদাৰ্থ, চি. উদ্ভিদ আৰু বন্যপ্ৰাণী, ডি. ওপৰৰ গোটেইকেইটা। ভাৰতবৰ্ষত কিমান শতাংশ ভূমি কৃষি কাৰ্যত ব্যৱহাৰ কৰা হয়? এ. 80, বি. 50, চি. 70, ডি. 54%। কৃষি ভূমি প্ৰদূষিত হোৱাৰ কাৰণ? এ. ৰাসায়নিক সাৰ, বি. কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ, চি. প্লাষ্টিকৰ আৱৰ্জনা, ডি. ওপৰৰ গোটেইকেইটা। সাধাৰণতে গৰাখহনীয়া কি মাটিৰ কাষত হয়? এ. বিলপৰীয়া, বি. পুখুৰীপৰীয়া, চি. নৈপৰীয়া, ডি. ওপৰৰ এটাও নহয়। অসমৰ এখন বৰ্ষাৰণ্য হ'ল এ. মানাহ, বি. চি. কাজিৰঙা, ডি. পবিতৰা। তলত উল্লেখ কৰা কোনবিধ ইন্ধন জীৱাশ্ম ইন্ধন নহয়? এ. কয়লা, বি. প্ৰাকৃতিক গেছ, চি. পেট্ৰলিয়াম, ডি. মিঠাতেল। তলত উল্লেখ কৰা কোনবিধ পদাৰ্থ পাৰমাণৱিক শক্তি হিচাপে ব্যৱহাৰ কৰিব পাৰি? এ. লৌহ, বি. ইউৰেনিয়াম, চি. তাম, ডি. এলুমিনিয়াম। ভাৰতৰ উল্লেখযোগ্য জলবিদ্যুৎ প্ৰকল্প হ'ল এ. ভাক্ৰা টাংল, বি. দামোদৰ উপত্যকা, চি. গান্ধীনগৰ, ডি. ওপৰৰ গোটেইকেইটা। চীন দেশ পৃথিৱীৰ প্ৰথম জনবহুল দেশ। তলত উল্লেখ কৰা কোনখন দেশ দ্বিতীয় জনবহুল দেশ? এ. বাংলাদেশ, বি. ভূটান, চি. ইংলেণ্ড, ডি. ভাৰত। কোনখন মহাদেশৰ জনসংখ্যা বেছি? এ. আফ্ৰিকা, বি. ইউৰোপ, চি. অষ্ট্ৰেলিয়া, ডি. এছিয়া। প্ৰাথমিক বৃত্তি বুলিলে তলৰ কোনটোক নুবুজায়? এ. কৃষি, বি. মাছ ধৰা, চি. ওকালতি, ডি. পশুপালন। বাটপথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক কি বুলি কোৱা হয়? এ. কেন্দ্ৰীভূত বসতি, বি. ৰৈখিক বসতি, চি. তৰাৰূপী বসতি, ডি. বৰ্গাক্ষেত্ৰাকাৰ বসতি। ভাৰতবৰ্ষত কিমান শতাংশ লোক গাঁৱত বাস কৰে? এ. 70%, বি. 85%, চি. 60%, ডি. 90%।
তলৰ কোনখন জিলা বুৰঞ্জী প্ৰসিদ্ধ নগৰ? এ নলবাৰী, বি বঙাইগাঁও, চি বজালী, ডি শিৱসাগৰ। জিপিএছৰ সম্পূৰ্ণ ৰূপ কি? এ গ্লোবেল পজিশনিং সিস্টেম, বি গ্লোবেল পজিশনিং স্কিম, চি গ্লোবেল পজিটিভিটি সিস্টেম, ডি গ্লোবেল পজিটিভিটি স্কিম। উত্তৰসমূহ